হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল নিৰুপাস লাইফষ্টাইল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে, সুস্থ আছে, আমিও ভালে আছোঁ। আজি ছাডেনলি বহুত দিনৰ মূৰত দাদাহঁতে ঘৰত পাৰ্টি কৰি আছে হাঁহৰ মাংস দি। দুটা হাঁহ আনিছিল সিহঁতে, কিন্তু আজি এটা মাৰিছে আৰু এটা 2 দিনমান পাছত আকৌ খাব বোলে পাৰ্টি। তো তাৰে কাৰণে থৈ দিছে। আজিকালি দাদাহঁতৰ পাৰ্টি খোৱা কমিছে আগত চাই বহুত। আগতেতো মানে এনেকুৱা আছিল, সিহঁতে মানে মন গ'লেই পাৰ্টি কৰিছে আপোনাৰ। কেতিয়াবা মাহত আপোনাৰ 2-3 বাৰো হৈ গৈছে সিহঁতৰ পাৰ্টি খোৱা, এনেকুৱা আছিল আৰু। এতিয়া আকৌ কমাৰ কাৰণটো হৈছে মানে চবেই বিয়া পাতি আছে তো সেইটোৱে হৈছে মেইন কাৰণ। বিয়া নাপাতা 2-1জন আছে এতিয়াও, কিন্তু বেছিভাগেই বিয়া পাতিছে। সেয়ে মানে কমাৰ কাৰণটো এইটোৱে। সিহঁতৰ মাংস কটা হৈ গ'ল, এতিয়া ধুই আনি কেনে মছলা চছলা দি মিক্স কৰি আছে। আৰু সেইফালে দাদাই বহাই দিছে চৌকাত। আৰু পাৰ্টি বুলি ক'লে চৌকাত নবনালে মানে হেৰিয়ে নহয়। চৌকাত বনালে চব্জিৰ মানে বেলেগ এটা টেষ্ট আহে ন। গেছত মানে যিমান ধুনীয়াকৈ যিমানেই মছলা চছলা নিদিয়ক কিয়, কিন্তু চৌকাৰ সোৱাদটো বেলেগ। আৰু সেইফালে চাওকচোন ঝাৰুপাত ক'ত আছে, মানে তেতিয়া আমি লক্ষ্যই কৰা নাছিলোঁ, এতিয়াহে মই ভিডিঅ'ত চাই আছোঁ। মানে বহুত দিন হ'ল পাকঘৰত আমাৰ একো মানে বনোৱা চনোৱা নহয়, তো সেয়ে মানে লেতেৰা চেতেৰা হৈ আছে। আপোনালোকে বেয়া নাপাব আৰু পাকঘৰত একো কাম চাম কৰা নহয় যে। আমাৰ বৌও আহিছে, আহি কেনে অলপ চলপ হেল্প কৰি দি আছে দাদাহঁতক। আৰু সিহঁতে যিমানেই পাৰ্টি নাখাওক কিয়, কিন্তু বনোৱাটো আমাৰ দাদাই বনাব। বনোৱাৰ দায়িত্বটো আমাৰ দাদাৰে হয়, কাৰণ দাদাই ৰান্ধিলে বহুত টেষ্টি হয়, সঁচাকৈ বহুত টেষ্টি হয়। তো সেয়ে এনেই ধৰক ঘৰত কেতিয়াবা মাংস চাংস থাকিলে মায়ে যদি দাদা ঘৰত থাকে তো দাদাকে ৰান্ধিব দিয়ে। আৰু চাওক এয়া মাংসৰ কালাৰটো কিন্তু ধুনীয়া আহিছে না। আৰু তেলো আছিল হাঁহত, তো সেয়ে বহুত টেষ্টি হৈছিল আৰু সঁচাকৈ। এয়া চায়ে গম পায় ন কালাৰটো। আৰু আলু দিলে বেছি ভাল লাগিল হয়, আলু বেছি দিয়া নাই, 2টামান আলু দিছে। আলু আকৌ চবেই ভাল নাপায়, সেইকাৰণে মানা কৰিলে যে আলু চালু দিব নালাগে। আমাৰ সি আৰু দাদাই দুজনে মানে আলু খোৱা মানুহ, তো সিহঁতে আৰু কোনেও নাখায়, তো সেইকাৰণে 2টা আলুৱে দিছে দুজনৰ কাৰণে। সিহঁতে নাখায় বোলে, কয় যে আলু দিলে বেয়া হ'ব, চব্জি কিবা হ'ব, তো সেয়ে নিদিলে আৰু। আমাৰ বনোৱা কমপ্লিট হৈ গ'ল, ৰেডি মাংস। এয়া দেখিবলৈ পাইছে কি ধুনীয়া কালাৰ আহিছে। আৰু আপোনালোকেও আহি যাওক, আমি এতিয়া খাবলৈ বহিম। তাৰে পাছত ভাত তৰকাৰী চব সিহঁতে বাৰান্দাত লৈ আনিলে, আনি কেনে খাবলৈ বহি গ'ল। আৰু দাদাই বাঢ়ি দি আছে আৰু সিহঁতে খাই আছে, দাদায়ো বহিব বাঢ়া হ'লে। তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। তো আজিৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব। আৰু সকলোৱে ভালে থাকক, কুশলে থাকক, তাকে কামনা কৰোঁ। টাটা।